हेलो एवरीवन मैं रश्या आपनालोक सकलोके मोर यूट्यूब चैनेल पुनर्बार स्वागतम जनाइছোঁ। আজি मैं आपनालोকৰ বাবে এটা टेस्टी और सिम्पल चिकेन चाउमिনৰ रेसिपि লৈ আহিছোঁ। তেনেহলে বলকচোন দেৰি নকৰি আজিৰ ৰেচিপিটোলৈ আমি আগবাঢ়ো। চিকেন চাউমিন বনাবৰ বাবে মই আজি ইয়াত লৈছোঁ 100 গ্ৰামছ boneless চিকেনখিনি মই সৰুকৈ কাটি লৈছোঁ আৰু লৈছোঁ অলপমান তেল আৰু আমাক লাগিব 1 টেবুলস্পুন টমেটো সস 1.5 টেবুলস্পুন সয়া সস আৰু লৈছোঁ অলপমান পিয়াজ এই ধৰণে মই কাটি লৈছোঁ নিমখ সোৱাদ অনুসৰি সৰু চামুচেৰে আধা চামুচ লৈছোঁ জালুকৰ গুড়া আৰু লৈছোঁ অলপমান কেপচিকামখিনি মই এই ধৰণে কাটি লৈছোঁ এটা জলকীয়া কাটি লৈছোঁ আৰু লৈছোঁ কেইটামান নহৰুকেইটাও মই সৰুকৈ কাটি লৈছোঁ আৰু লৈছোঁ অলপমান গাজৰখিনিও মই কাটি লৈছোঁ আৰু লাগিব ভেজ মেয়নিজ शेजवान चटनी और मेन इनग्रेडिएंट चाउ লাগিব। এতিয়া মই প্ৰথমতে এখন পেন গৰম কৰি তাত অলপমান পানী দি লৈছোঁ পানীখিনি এতিয়া মই বইল আহিবলৈ দিম। আমাৰ পানীখিনিত এতিয়া এটা ভালকৈ বইল আহি গৈছে ইয়াতে এতিয়া মই অলপমান নিমখ দি লৈছোঁ নিমখখিনি ভালকৈ মিলাই লৈছোঁ আৰু ইয়াতে দিছোঁ অলপমান তেলখিনি দিলে আমাৰ চাউখিনি লাগি নধৰে। এতিয়া ভালকৈ মই চাউখিনি 1 মিনিটৰ বাবে হাই ফ্লেমত সিজিবলৈ দিম। মাজে মাজে এখন কাটা চামুচেৰে এই ধৰণে অতৰাই দিব যাতে ইডালৰ লগত হিডাল লাগি না যায়। আমাৰ চাউখিনি প্ৰায় হৈ গৈছে এতিয়া মই চেক কৰি লম। আপোনালোকে ভিডিঅ'ত দেখাৰ ধৰণে চেক কৰি ল'ব। এতিয়া মই চাউখিনি ভালকৈ পানীখিনি ড্ৰেইন কৰি ললোঁ তাৰ পাছত মই ঠাণ্ডা পানীৰে ধুই ললোঁ। এতিয়া ইয়াতে মই আকৌ অলপমান তেল দি লৈছোঁ এতিয়া তেলখিনি ভালকৈ মই চাউখিনিৰ লগত সানি ল'ম। আমাৰ চাউখিনি ভালকৈ তেল লাগি গৈছে এতিয়া মই চিকেনখিনি মেৰিনেট কৰি ল'ম। চিকেনখিনিত মই দিছোঁ সোৱাদ অনুসৰি নিমখ ডাঙৰ চামুচেৰে আধা চামুচ সয়া সস দিছোঁ আৰু ভালকৈ গোটেইখিনি মিক্স কৰি ল'ম। এতিয়া মই গেছত এখন কেৰাহী গৰম কৰি লৈছোঁ কেৰাহীখন গৰম হোৱাত মই এতিয়া ইয়াতে দিছোঁ ডাঙৰ চামুচেৰে 2 চামুচ তেল আমাৰ তেলখিনি গৰম হৈ আহিছে ইয়াতে এতিয়া মই চিকেনখিনি ফ্ৰাই কৰি ল'ম। মই চিকেনখিনি হাই ফ্লেমত 10 মিনিটৰ বাবে লৰাই ফ্ৰাই কৰি লৈছিলোঁ। এই আমাৰ চিকেনখিনি হৈ গৈছে এতিয়া মই আকৌ 1 টেবুলস্পুন তেল দি লৈছোঁ ইয়াতে এতিয়া মই কাটি ৰখা নহৰুকেইটাও দি লৈছোঁ ভালকৈ লৰাই ল'ম। নহৰুৰ পৰা কেঁচা গোন্ধটো নোযোৱালৈকে ভাজি ল'ব। ইয়াতে দিছোঁ কাটি ৰখা গাজৰ আৰু কেপচিকাম এতিয়া এই গোটেইখিনি মই হাই ফ্লেমত 10 ছেকেণ্ডৰ কাৰণে ফ্ৰাই কৰি ল'ম। এতিয়া ইয়াতে দিছোঁ কাটি ৰখা জলকীয়াখিনি মই ভালদৰে মিক্স কৰি ল'ম। ইয়াতে দিছোঁ কাটি ৰখা পিয়াজখিনি মই গোটেইখিনি দি দিয়া নাই পাছত লাগিব আমাক আৰু দিছোঁ চব্জিখিনি জোখমতে অলপমান নিমখ এতিয়া ভালকৈ এবাৰ মিক্স কৰি ল'ম। এতিয়া মই ইয়াতে বইল কৰা চাউখিনিও দি দিছোঁ ভালকৈ এবাৰ মিক্স কৰি ল'ব। ইয়াতে এতিয়া দিছোঁ মই সয়া সস আৰু দিছোঁ টমেটো সস। এতিয়া মই দুখন কাটা চামুচৰ সহায়ত চাউখিনি ভালকৈ মিক্স কৰি ল'ম তেতিয়া ভালকৈ মিক্স হয় আৰু এতিয়া মই ইয়াতে দিছোঁ অলপমান মেয়নিজ शेजवान चटनी জালুকৰ গুড়া এতিয়া মই গোটেইখিনি আকৌ এবাৰ ভালকৈ মিক্স কৰি ল'ম। এতিয়া মই ইয়াতে আগতে ফ্ৰাই কৰি ৰখা চিকেন পিচখিনি দি লৈছোঁ এতিয়া মই গোটেইখিনি ভালকৈ মিলাই ল'ম। মই চিকেন চাউমিনখিনি বনাওঁতে গেছটো হাই কৰিয়ে ৰাখিছিলোঁ। আমাৰ চিকেন চাউমিনখিনি খাবলৈ ৰেডি হৈ গ'ল এতিয়া মই এখন প্লেটত নমাই ল'ম। আগতে ৰাখি থোৱা অলপমান কেঁচা পিয়াজ মই এই ধৰণে ওপৰত দি দিছোঁ আৰু দিছোঁ অলপমান টমেটো সস। আমাৰ সিম্পল আৰু টেষ্টি চিকেন চাউমিন খাব পৰা হৈ গৈছে। আপোনালোকে প্লিজ এই ৰেচিপিটো এবাৰ ঘৰত ট্ৰাই কৰিব আৰু মোক কমেণ্টছত জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনেকুৱা লাগিল। আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ'ছবোৰ চাই ভাল পাইছে তেনেহ'লে প্লিজ মোৰ চেনেলটোক লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল বাটনটো হিট কৰি অল কৰি দিব যাতে আহিবলগীয়া সকলো ভিডিঅ'ছ ন'টিফিকেশ্যন আপোনালোকে অতি সোনকালে পায়।